কিয় ৰবিকাই এইকেইদিন যে তোক দেখা নাই কৰবালৈ গৈছিলি হ'বলা মৃণাল নাই দে কলৈনো যাম আজিকালি কিবা মনটো ভাল লাগি নথকা হৈছে কিয় মোৰ মনটোৱে কৈ আছে মই যেন এটা ভয়ানক বিপদৰ সন্মুখীন হ'বলৈ গৈ আছোঁ কিনো কথাবোৰ কৈ থাকো এইবোৰ চব তোৰ মনৰ ভ্ৰম গতিকে কথাটো হ'ল নহয় মৃণাল আচলতে মই মৃত্যুৰ সন্মুখীন হ'বলৈ গৈ আছোঁ মোৰ এই গাঁওখনলৈ ওলাবলৈ বৰ ভয় লাগে জানো গাঁৱৰ মানুহবোৰে মোক কিবা সন্দেহৰ চকুৰে চোৱা যেন এইবোৰ একো নহয় তোৰ গাটো বেয়া লাগি আছে আৰু সেইকাৰণে এনেকুৱা হৈছে মৃণাল গৰুৱেতো ধান খাই আছে যা সোনকালে যা বাৰু তই ৰচোন মই আকৌ পথাৰলৈ যাওঁ পিছত লগ পাম দে নহয় নহয় বাইদেউ কথাটো সেইটো নহয় নহয় আচল কথাটো বেলেগহে কালি আমাৰ দেহা দেউতাকে যে কৈছিলে তেতিয়াহে মই বুজি পালো কথাটো আচল কথা সেইটো নহয় আচল কথা বেলেগ কি আচল কথা হেৰি নহয় সিহঁত আহি বোলে গাঁওখনত চপাৰে পৰা গাঁওখনত অপায় অমংগলে শেষ নোহোৱা হ'ল গতিকে এতিয়া সময় থাকোঁতে সিহঁতক খেদাইহে ব্যৱস্থা কৰিব লাগে কথাটো গম পাইছে হয় নেকি এইটোচোন বৰ ডাঙৰ কথা আজি কেইদিনমানৰ আগতে কণৰ দেউতাক ঢুকাইছিলেহে যোৱা পৰহি আকৌ জুনৰ মাহ আৰু কালি ধীৰেণ ঘনীকজনী পৰ মতাৰ লগত পলাই গ'ল কথাটো তাৰমানে সঁচা এইবোৰে গাঁওখনৰ অমংগল হেৰি নহয় শুনিছো মানুহজনে বোলে জৰা ফুকা কামো জানে কথাটো তাকে সঁচাই হয় গম পাইছে গতিকে ল'ৰাহঁতক কৈ আজি কিবা এটা ব্যৱস্থা কৰিব লাগিব বাইদেউ এইটোৱে ভাল হ'ব দিয়ক তহঁতে কথাবোৰ বুজা নাই আচলতে সিহঁতৰ ঘৰখন তেনেকুৱা নহয় কাৰোবাৰ ঘৰত মানুহ মৰিল কাৰোবাৰ ঘৈণীয়েক ক'ৰবালৈ পলাই গ'ল তাত সিহঁতৰ কি দুখ সিহঁতৰ দুখ নাই বুলি তই কেনেকৈ ক'ব পাৰিলি গোটেই গাঁওখনতে জ্বৰ কাহ মহামাৰী আদি দেখা দিছে আৰু তই গোটেই বিশ্বতে কৰোণা মহামাৰীয়ে দেখা দিছে সেইটো সিহঁতৰে দুখ নেকি হ'ব তই বৰ বেছি জনাতে দেখাব নালাগে যি কৰিব লাগে আমিয়ে কৰিম আমিয়ে কৰিম মানে কি কৰিবি তহঁতে ঐ তোক কিয় লাগে হা ঐ বল আমাৰ ইয়াৰ লগত চুপতি মাৰি থাকিলে একো লাভ নহ'ব শুনচোন আজি কেইদিনমানৰ পৰা মন কৰিছোঁ আপুনি মনটো মাৰি থাকে খোৱা বোৱাও ভালকৈ নকৰে কি হৈছে আপোনাৰ ক্ষীণ হোৱা দেখিলেও এজনী একো হোৱা নাই মোৰ মই যদি সঁচাকৈ নোহোৱা হৈ যাওঁ তই আমাৰ সেই পুৰণা ঘৰখনলৈ গুচি যা আৰু পাৰিলে ফুনাকণক ভালদৰে পঢ়াবি কিনো অমবিলে কথাবোৰ কৈ আছে যাওক গাটো তিয়াই আহক মই ভাত বাঢ়ো পুনৰ স্কুলৰ পৰা আহি পাব হ'ল যাওক ঐ তহঁতে মাংস কাক আনিব দিছিলি আমাৰ হে বেঙক আকৌ কি আমাৰ বাৰে বাৰে ৰাম ভ্ৰমণ দি থকাৰ পিছতো তহঁতে বিচাৰি গৈ আকৌ সেই তাকেহে পাগৈ ন এতিয়া কি আমাক ব্ৰইলাৰ লোকেল চয়াবিন মিলাই চলাই ৰিমিক্স খুৱাই দিলে খা বাপেকে এতিয়া
সি দেখোন এতিয়া নাই ক'ত গ'ল মইতো এতিয়াহে আহি পাইছো তহঁতেতো সেই তেতিয়াৰ পৰাই আহি মাল খাই আছ কি মাংস খাইছ তাকো গম নাপাওঁ আৰু বেংক ক'ত গ'ল তাকো নাজানো ধেই কি যে হ'ব নহয় বাদ দে এইবোৰ এই কথা এটা কৈ তইচোন আগতকৈ অকণমান খবৰ হৈছ এই কথা কি তাৰমানে কিবা মেডিচিন খাই বনাইছ ন কি কথাবিলাক কৈ থাক আগতে ময়ো এই তাৰ দৰে কি নাছিলো বুজিছ ধুমুহা বতাহৰ কথাটো বাদেই দে মলয়া বতাহতো ভয় খাইছিলো বুজিছ গতিকে পকেটত শিল ভৰাই লৈ গৈছিলো বাপেকে হ'ব আজি মালটো ঢিলা কা হ'ব দে বল যা হ'ব বাৰু এইবিলাক বাদ দে বুজিছ এটা হেৰি নহয় এই কালি যে পুতুলি বৌয়ে কথাটো কৈছিল কি ভাবিছ কামটোৰ কথা কি ভাবিছ ৰৈ থাকিলে কিন্তু যিমানে পলম হ'ব সিমানে আমাৰে বিপদ হ'ব বুজিছ গতিকে ৰৈ থকাৰ সময় নাই বুজিছ কামটো আজি কৰিব লাগে ভাই মোৰ কিন্তু বৰ ভয় লাগিছে দেই একো বিপদ নহয়তো তহঁতে কি কথা পাতি আছ মই গমে পোৱা নাই দেই তই একো গম নোপোৱাকে মৰিবি বুজিছ ভাই ভাই আমাৰ অৰিহণা কিমান হ'ল পইচা দিয়া হ'ল যেতিয়া এতিয়া বল মৃণাল এইবোৰ কেনেকৈ হ'ব কি ক'ব মই দেউতা এয়াই আমাৰ ছিষ্টেম আমি আধুনিকতাৰ সমাজত বাস কৰিও আজিলৈকে আমাৰ মনবিলাক আধুনিক হ'ব পৰা নাই এজন মানুহ সমাজৰ কাৰণে কেনেকৈ সমস্যা হ'ব পাৰে ঠিক আছে ৰবিকাই জৰা ফুকা কৰে সেইটো কথা কিন্তু সেইটোতো মৃত্যুৰ কাৰণ হ'ব নোৱাৰে লাজ লাগিছে সন্দেহৰ বশৱৰ্তী হৈ
এজন মানুহৰ লগতে হত্যা কৰি পেলালে এই পৰিয়ালটোক। হ'ব মৃণাল, মই সকলো বুজি পাইছোঁ। এয়া সকলো অন্ধবিশ্বাসৰ ফল। যি হ'ল হৈ গ'ল, এতিয়া আৰু ৰৈ থাকি লাভ নাই। এতিয়া আমি সোনকালে সৎকাৰৰ ব্যৱস্থা কৰিব লাগে। ব'লা, নহ'লে আকৌ সিফালে দেৰি হ'বগৈ। ব'লা। সন্ধিয়াও নামি আহিছে। কৃষ্ণ হৰি ৰাম। বল বল, ধৰ ধৰ, ধৰা ধৰি কৰ।